হে বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে নিশ্চয় খবৰ ভাল আৰু মোৰো ভালে বাৰু। আৰু আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ এটা ৰেচিপি, আৰু ৰেচিপিটো হ'ল আঙুলি পিঠা। আৰু মই কেনেকৈ বনাই যাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু ইয়াতে মই এনেকৈ চাউলৰ গুড়ি ইমানখিনি লৈ লৈছোঁ। আৰু চাউলৰ গুড়িখিনি গৰম পানীৰে মঠিব লাগিব। বেছি গৰম নহ'লেও হ'ব, পানীখিনি কুহুমীয়া কৰি পানীখিনি এতিয়া গৰম হ'বলৈ দিছোঁ। আপোনালোকে চাব পাৰে ইয়াতে অকণমান নিমখ দি দিছোঁ। আৰু ইয়াতে এনেকৈ পানী অকণমান দি লৈ এইখিনি মঠিব লাগিব। আৰু আপোনালোকে এনেকৈ চাউলৰ গুড়িখিনি পানী অকণমানকৈ দি পেলাই মিক্স কৰি ল'ব। আৰু এনেকৈ 1 লিটাৰ গাখীৰ দি দিছোঁ। এনেকৈ এইখিনি মঠি লোৱাৰ পিছত অকণ সৰু কৰি এনেকৈ অকণমান ল'ব, লৈ পিনি এনেকৈ দিব। আৰু আপোনালোকে যদি মিঠা নাখায় তেতিয়া চেনি নিদিলেও হ'ব। আৰু যদি দিয়েও আপোনালোকৰ যিমান লাগে দি দিব। মই এইখিনি দি দিছোঁ। আৰু এনেকৈ অকণমান টাইম লৰাই থাকিব। বাদাম 5টা মই লৈছোঁ, কাজুও লৈছোঁ 5টা, আৰু খিচমিচ আপোনালোকে যিমানখিনি দিয়ে আৰু সেইখিনিত এইখিনি মই এতিয়া দি ল'ম। এনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ। এতিয়া এনেকৈ লাহে লাহে মই আঙুলি পিঠাখিনি দি দিম ইয়াতে। ইয়াতে এনেকৈ গোটেইখিনি দি দিছোঁ। এনেকৈ অকণমান টাইম ৰাখিম।